হেল্ল' গাইজ, আজি মই লগৰ এজনৰ ঘৰত আহিছোঁ। তেখেতে বোলে আজি বোলে মাছ মাৰিব, তাকে মই মাছ ধৰা তাকে চাব আহিলোঁ। তাকে ভিডিঅ'টো মই সম্পূৰ্ণ কৰা হৈ আছে, মাছ ধৰা কেনেকৈ ধৰিছে আৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা পায় লাইক কমেণ্ট কৰিব আৰু মোৰ ইউটিউব একাউণ্টটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। তে আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এনেকুৱা ৰ'দ মাৰিছে, থাকিব পৰা নাই গৰমত। এনেকুৱাই ৰ'দ মাৰিছে, বাপৰে বাপ। এনেকৈ হ'লে কেনেকৈ হ'ব হেই? এনেকৈ হ'লে দেখোন মানুহ দেখোন থাকিব দেখোন নোৱাৰিম দেখোন আমি দেখোন। এনেকুৱা ৰ'দ মাৰিছে, বাপৰে বাপ, ফেনে কাম দিয়া নাই হেই। তেলে আহক মই এতিয়া বন্ধুৰ ঘৰত যাওঁ, মাছ কেনেকৈ ধৰে তাকে মোক এতিয়া খবৰ দিছে ন। তেলে আহক, আপোনালোকো আহক। আৰু যিটো মানে ৰ'দ মাৰিছে, যাবলৈ মন যোৱা নাই, তথাপিও নগ'লেও নহয়। এতিয়া ফোন কৰিছে, মাতিছে যে আহা মাছ ধৰাহি। সেয়া দেখিছে মোৰ বন্ধুৱে পুখুৰীত জাল পাতিছে। এতিয়া মাছ আহেনে নাহে তাকে আমি এতিয়া চাই আছোঁ আৰু মই ভিডিঅ' কৰি আছোঁ। আপোনালোকক মই দেখাম আজি পুখুৰীত কিমান মাছ আছে। আৰু এয়া মাছ অলৰেডি তাৰ মাছ ডাঙৰ হৈছেই। আৰু এতিয়া এয়া চাওক, সেয়া দেখিছে মাছ উঠিছে, কেনেকৈ উঠিছে দেখিছেনে? সেয়া চাওক, কিবা মই ওচৰলৈ গৈ আছোঁ, আপোনালোকক মই দেখাই আছোঁ। মাছ চাওক, সেয়া দেখিছে মাছ ডাঙৰ হৈছে, বেচিব পৰা হৈছে মাছ। আৰু সেই দেখিছে মাছ, সেয়া চাওক মাছ। আকৌ এবাৰ জাল পাতা হৈছে, মানে ডাঙৰ মাছ আছেনে নাই মানে তাৰ কাৰণে আকৌ মানে জাল পাতা হৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু মোৰ ইউটিউব একাউণ্টটো ছাবস্ক্ৰাইব কৰিব। তে আহক, ডাঙৰ মাছ আছেনে নাই চাওঁ আহক। এয়া দেখিছে জাল আকৌ উঠাইছে, এইবাৰ মাছ বহুত উঠিছে। হয়তো এইবাৰ চাগে ডাঙৰ মাছ চাগে উঠিছে। হয়, সেইটো চাওক ডাঙৰ মাছ উঠিছে। এইটো আপোনাৰ ওচৰলৈ গ'লে গম পাম এইটো কি মাছ হয়। এইটো আপোনাৰ ৰৌ বা পিকেট হ'ব। এইটো আপোনাৰ নাই 3-4 কেজি হ'ব। এইটো ডাঙৰ মাছ উঠিছে। কাৰোবাক যদি মাছ লাগে মোৰ লগত কণ্টেক্ট কৰিব, মোক মেছেজ কৰিব। ইউটিউবৰ একাউণ্টত মোক মেছেজ কৰিব। কাৰোবাক যদি মাছ লাগে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল, আপোনালোকে মাছ পাই যাব।